আহকচোন আজি বনাওঁ কচু শাক। মই কচুখিনি এইদৰে দুদিন ধোঁৱাত দি পেলাই শুকুৱাই লৈ এনেদৰে মুঠিকৈ বান্ধি তিয়াই থ'ম পানীত। খুবেই ভাল লগা এটা ৰেচিপি, যাক কিনিবলৈ দৰকাৰ নাই, সকলোৰে বাৰীতে পোৱা যায়। এনেদৰে ধোঁৱাত দিলে বা ৰ'দত দি শুকুৱালে আচলতে ডিঙিত নধৰে। গতিকে মই এইদৰেই মুঠি মুঠিকৈ বান্ধি পানীত দি অকণমান তিয়াই থ'ম 10-20 মিনিটলৈ। এই শাকখনৰ বাবে মই লৈছোঁ এমুঠি দাইল আৰু এটা আলু গোল গোলকৈ কাটি লৈছোঁ আৰু জলকীয়া 6টামান। পানীখিনি একেবাৰতেই দিব কেৰাহীখনত, কাৰণ দুবাৰকৈ কচু শাকত পানী নিদিয়ে। মই এবাৰতেই দি লৈছোঁ এইদৰে। পানীখিনি গৰম হৈ অকণমান উতল অহাৰ লগে লগে মই কচুখিনি এইদৰে দি দিছোঁ। লগতে মই সৰু সৰুকৈ কাটি লোৱা আলুটোও দিছোঁ, জলকীয়া কেইটাও দি দিম লগতে। নিমখ 2 চামুচ দি দিছোঁ। দালিখিনিও দি দিছোঁ। আৰু মই লগে লগে ঢাকনিখন বন্ধ কৰি দিম। এইখন শাক আচলতে ইয়াত চুবৰ কোনো দৰকাৰেই নাই, জুইকুৰা জ্বলাই থাকিলেই হ'ল। কচুখিনি অকণমান সিজা দেখিলেই ওলোটাই দিব। পানীটো অকণমান শুকাব দিছোঁ। এতিয়া মই বাচন এটাত পানী অকণমান লৈ মাছখিনি ধুই ল'ম। শুকান গৰৈ মাছ। মাছখিনি এইদৰে ভালদৰে ধুই কিনে মই বাচন এটাত সৰু সৰুকৈ কাটি ল'ম। মাছখিনি মই এইদৰে সৰু সৰুকৈ কাটি লৈ ইয়াৰ পৰা কাঁইটখিনি আঁতৰাই দিম। কচুখিনি সিজাৰ লগে লগে মুঠিটোৰ পৰা এইদৰে আঁতৰ হয় নিজেই কোমলিবলৈ ধৰিব। মই গেছত চিটি নমৰাৰ বাবে আমাৰ বাঁহৰে বনাই লোৱা এডাল গুঠনি মাৰিৰে মই শাকখিনি গুঠনি মাৰি ল'ম।
চব্জিখনত মই এতিয়া শুকান মাছখিনি কাটি থোৱা শুকান মাছখিনি এইদৰে দি দিম। কাটি থোৱা শুকান মাছখিনি 10-20 মিনিটমানৰ কাৰণে সিজাই ল'ম এইদৰে। পানীটো শুকাবলৈ দিহে মই ইয়াত আদা নহৰু অকণমান দি দিছোঁ। আৰু মই আনফালে খুন্দি লোৱা জালুকখিনি দি দিম। জালুকীয়া এই কচু শাকখিনি খাই খুব ভাল লাগে। আপোনালোকে কেতিয়াবা খাই চাবচোন মই বনোৱাৰ দৰে। যদি ভাল পায় এই ৰেচিপিটো তেন্তে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।